Hello everyone, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আমি নতুন এখন ঠাইলৈ যাম। ঠাইখন খুব জনপ্ৰিয় হৈ উঠিছে। নতুনকৈ হৈছে যদিও ঠাইখন বহুত জনপ্ৰিয় হৈ উঠিছে। সবেই গৈছে, ফটো উঠিছে, ফটো ধুনীয়া পাইছোঁ। ভাবিছোঁ আজি যাওঁ বোলো, ভিডিঅ'টো আপোনালোকক দেখাম মই ক'ত যাম। ভিডিঅ'টো চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ওলাই মেলি যাম বাৰু, আপোনালোককো লগত লৈ যাম, চিন্তা কৰিব নালাগে, ভিডিঅ'টো চাই থাকক। ব'লক আমি এই বাটেৰে সোমাই চাওঁচোন ক'ত পাওঁগৈ। আমি আগুৱাই গৈ আছোঁ, ভিডিঅ'টো চাই থাকক, আপোনালোকে নিশ্চয় গম পাব আমি কোনখন জেগাত উপস্থিত হ'ম। এইটো এটা টাৰ্ণিং, ইয়াত বজাৰ বহিছে, আপোনালোকে আহিলে গম পাব। মই ভিডিঅ'টোৰ শেষত ক'মগৈ, আপোনালোকক দেখাই দিম ডাইৰেক্ট কোনখিনি জেগা পামগৈ আমি। ঠাইডোখৰ নতুনকৈ হৈছে যদিও বহুত জনপ্ৰিয় হৈ উঠিছে, বহুত মানুহ আহিছেও। ফাইনেলি মই আজিৰ দিনটো আহিবলৈ পাৰিলোঁ। এইটো এটা টাৰ্ণিং হয়, আমি লেফ্ট ছাইডত বাওঁ ছাইডে সোমাই যাব লাগিব। আমি ব'লক এই বাটেৰে আগবাঢ়ি যাওঁ, ব'লক। চিধা আহি আপোনালোকে আৰু এটা টাৰ্ণিং পাব, সেই টাৰ্ণিংটো দি আপোনালোকে ৰাইট ছাইডে যাব লাগিব। সোঁ ছাইডে ৰাস্তাটো দি আমি সোমাই আহি আছোঁ। ফাইনেলি সেইখন জেগাত উপস্থিত হৈছোঁহি। প্ৰকৃতিৰ মাজত থকা এই ঠাইডোখৰ বহুতেই সুন্দৰ। আপোনালোকে পৰিৱেশটো দেখা পাইছে, ভাবকচোন কিমানখিনি সুন্দৰ হ'ব পাৰে। সেই ৰাস্তাটো দি আহি আপোনালোকে আৰু এটা টাৰ্ণিং পাব, সেই টাৰ্ণিংটো দি আপোনালোকে লেফ্ট ছাইডে যাব লাগিব। লেফ্ট ছাইডে আমি সোমাই দিলোঁ। ভিডিঅ'টোত চাওক আপোনালোকে, জেগাখিনি ইমান ধুনীয়া, আপোনালোকে আহি বহুত ভাল পাব, আহিব চেষ্টা কৰিব। নগাঁৱত অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা এইখনেই হৈছে চিমাং ৰিজৰ্ট। এইখন চিমাং ৰিজৰ্ট বুলি জনা যায়। আপোনালোকে গুগল মেপত মাৰি চাব চিমাং ৰিজৰ্ট বুলি আহিব। বহুত ধুনীয়া পৰিৱেশ, এয়া চাওকচোন। ইয়াত থকা এটা এটা সৰু সৰু বস্তু ৰং কৰি বহুত ধুনীয়াকৈ ফুটাই তুলিছে। ঘৰবোৰো ইমান ধুনীয়াকৈ ৰং কৰি সজাই থৈছে, আপোনালোকে বহুতেই ভাল পাব আহিব। এয়া চাওকচোন, প্ৰকৃতিৰ মাজতে এখন ৰিজৰ্ট কেনেকৈ উদ্ভাৱন হৈছে, কেনেকৈ উদ্ভাৱন কৰিলে। ইমান ধুনীয়া পৰিৱেশৰ মাজত থাকি আপোনালোকে ভালেই পাব। প্ৰকৃতিৰ মাজত থকা বস্তু চবেই ভাল পায়, আপোনালোকে আহিব চেষ্টা কৰিব। ব'লক আপোনালোকক এই ঘৰকেইটা দেখাওঁ। ইয়াত দুটা চাংঘৰ আছে, চাওকচোন চাংঘৰকেইটাও ইমান ধুনীয়াকৈ ৰং কৰি ফুটাই তুলিছে, আপোনালোকে বহুত ভাল পাব আহি। ইয়াত থকা এই চাংঘৰ দুটা বহুত ধুনীয়া, কিন্তু চাংঘৰ এইটো এটাত আৰু এইটোত সোমাবলৈ অনুমতি নাইকিয়া।
এইটো খোৱা বোৱা ঘৰ আপোনালোকে আহিলে ইয়াত বহি খাব পাৰিব ইয়াত আৰু এটা চাংঘৰ আছে ওপৰত আছে এই ৰছীডাল দি আপোনালোকক খটখটি দিয়া আছে তাৰ ওপৰতে বগাব লাগিব এই ঘৰটো চাওকচোন মই বগাবলৈ ট্ৰাই কৰিম ঘৰটোত উঠিবলৈ পাৰো নোৱাৰো নাজানো বাৰু এই ৰিজৰ্টখন বহুতে ডাঙৰ আপোনালোকে সেইফালেও ঘৰ দেখা পাব কিন্তু আমি সেইফালে এতিয়া নাযাওঁগৈ দলংবোৰো বহুত ধুনীয়াকৈ সজাই তুলিছে ইয়াত আপোনালোকে জুলনাও পাব মই অকণমান জুলি লওঁ আপোনালোকক দেখাম বাৰু জুলনাখন আগৰ সৰুকালৰ দিনবোৰ মনত পৰি গৈছে আগতে সৰুতেতো মাছ চাদৰ শাৰী সেইবোৰেদিয়ে আমি জুলনা বনাই জ্বলি থাকোঁ এতিয়া সেইবোৰ দিন নাইকিয়াই হৈ গ'ল মই উঠিব চেষ্টা কৰিলোঁ কিন্তু উঠিব নোৱাৰিলোঁ সেইকাৰণে ওচৰতে সৰু ল'ৰা এজন পালোঁ ল'ৰাজনকে ক'লোঁ ল'ৰাজনে পাৰিম বুলি ক'লে তাৰপিছত মই বোলো উঠি দেখাই দিয়াচোন তাৰপিছত সি উঠি দেখাই দিছে চাওকচোন ইমান পুটুককৈ পাৰিলে মই যে নোৱাৰিলোঁ ফাইনেলি সি উঠিব পাৰিলে সি উঠি দিলে আমি এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ আপোনালোকে আহিব চিমাং ৰিজৰ্টখনলৈ বহুত ধুনীয়া পৰিৱেশ চাই যাবহি এবাৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব